নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ পিয়াৰ্ল মিলেট অৰ্থাৎ বাজৰাৰ উপকাৰিতাৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। পিয়াৰ্ল মিলেট অৰ্থাৎ বাজৰা হৈছে এনে এবিধ হোল গ্ৰেইন অৰ্থাৎ গোটা শস্য যাক প্ৰাচীন কালত কেৱল পশুধনৰ খাদ্য হিচাপে উৎপাদন কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত ইয়াৰ পুষ্টিতত্বৰ প্ৰতি লক্ষ্য ৰাখি মানুহ আৰু পশু দুয়োৰে বাবে উৎপাদন কৰা হয়। বাজৰাৰ খেতি পোনপ্ৰথমে আফ্ৰিকাত কৰা হৈছিল, কিন্তু বৰ্তমান সময়ত ভাৰতৰ ৰাজস্থান, মহাৰাষ্ট্ৰ, গুজৰাট, উত্তৰ প্ৰদেশ, হাৰিয়ানা, অন্ধ্ৰপ্ৰদেশ, পঞ্জাৱ আদিত ইয়াৰ খেতি পৰ্যাপ্ত পৰিমাণে কৰা হয়। বাজৰাৰ খেতিৰ বাবে উষ্ণ আৰু শুকান অঞ্চল বেছি উপযোগী। ইয়াত ভিটামিন বি, কেলছিয়াম, ফছফৰাছ, মেগনেছিয়াম, প্ৰ'টিন, পটেছিয়াম আদি পৰ্যাপ্ত পৰিমাণে পোৱা যায়। বাজৰাত পোৱা পটেছিয়াম আৰু মেগনেছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে হৃদযন্ত্ৰৰ কাৰ্যক সঠিক দিশত পৰিচালিত কৰে। বাজৰাত উচ্চ মাত্ৰাত পোৱা ফাইবাৰে কব্জ, গেছ, পেট ফুলা আদিৰ সমস্যা দূৰ কৰি পাচন তন্ত্ৰক মজবুত কৰি ৰাখে আৰু শৰীৰত বেড কলেষ্ট্ৰল কম কৰি গুড কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে আৰু হৃদয়ক সুস্থ কৰি ৰাখে। বাজৰা এণ্টি ডায়েবেটিক গুণেৰে সমৃদ্ধ। ইয়াত পোৱা মেগনেছিয়ামে টাইপ 2 ডায়েবেটিছৰ সমস্যা দূৰ কৰে। বাজৰাত পোৱা এণ্টিঅক্সিডেণ্টে লেতেৰা টক্সিন বাহিৰলৈ উলিয়াই দি শৰীৰ হাইড্ৰেট কৰি ৰাখে। ই ফ্ৰী ৰেডিকেলছ ধ্বংস কৰি কেঞ্চাৰ চেলছৰ বৃদ্ধিত বাধা দিয়ে আৰু স্তন কেঞ্চাৰৰ দৰে ৰোগ দূৰ কৰে। এনে ক্ষেত্ৰত বাজৰাৰ ৰুটি বেছি উপকাৰী। ঘেঁহুৰ আটাৰে তৈয়াৰী ৰুটিৰ সলনি বাজৰাৰে তৈয়াৰী ৰুটি খালে ৱেট লছৰ লগতে শৰীৰক দীৰ্ঘ সময় ধৰি কাম কৰি থকাৰ বাবে উৰ্জা শক্তি প্ৰদান কৰে। ইয়াত অধিক মাত্ৰাত ষ্টাৰ্চ পোৱা যায়, যি হাই এনাৰ্জি ফুড হিচাপে লাহে লাহে পাচন হয় আৰু কম পৰিমাণে সেৱনৰ দ্বাৰা দীৰ্ঘ সময়ৰ বাবে ভোক উপশম কৰি ওজন বৃদ্ধিত বাধা দিয়ে। আৰু ইনচলিবল ফাইবাৰে কব্জ অৰ্থাৎ কনষ্টিপেশ্যন দূৰ কৰে। ইয়াত পোৱা এমিনো এচিডে স্কিন কলেজনৰ নিৰ্মাণ কৰি বয়সৰ চাপ দূৰ কৰে আৰু প্ৰ'টিনে কেৰোটিন ৰূপত চুলিৰ সৈতে জড়িত সমস্যা দূৰ কৰে। বাজৰাত পোৱা ট্ৰিপ্টোফেন এনে এবিধ এমিনো এচিড যিয়ে ভোক উপশম কৰে আৰু ওজন বৃদ্ধিত বাধা দিয়ে, লগতে চেৰাটোনিন স্তৰ বৃদ্ধি কৰি ভাল টোপনি অহাত সহায় কৰে। এনে ক্ষেত্ৰত বাজৰাৰে তৈয়াৰী দলিয়া বেছি লাভদায়ক। দৈনিক আহাৰত বাজৰা অন্তৰ্ভুক্তকৰণৰ দ্বাৰা অস্থমা, পিৰিয়ড পেইন আদি সমস্যা দূৰ কৰাৰ লগতে ইমিউনিটিক ষ্ট্ৰং কৰি ৰাখিব পৰা যায়। কিন্তু বাজৰা অধিক সেৱনৰ ফলত থাইৰয়ডৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে যিসকল লোকে হাইপ'থাইৰয়ডিজমৰ দ্বাৰা পীড়িত তেওঁলোকে বাজৰা সেৱন কৰাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। বন্ধু বান্ধৱীসকল, আশা কৰোঁ মই দিয়া এই সংক্ষিপ্ত তথ্যখিনিৰ দ্বাৰা আপোনালোক সকলোৱে নিশ্চয় উপকৃত হ'ব। যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব সেইসকল ব্যক্তিৰ সৈতে যাৰ বাবে এই তথ্যখিনি অতি প্ৰয়োজনীয়। আৰু এনেধৰণৰ স্বাস্থ্য সম্বন্ধিত ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।